এগৰাকী অৱসৰী আৰক্ষী জোৱান সুকেশ মালাকাৰৰ তবলা বাদনত সুধা কণ্ঠ হৈছিল গদগদ। সুধা কণ্ঠৰ পৰা লাভ কৰিছিল শুভেচ্ছা পত্ৰ। এজন বিশেষ আৰক্ষী জোৱান অলপতে তেওঁ অৱসৰ গ্ৰহণ কৰিছে চাকৰিৰ পৰা। সুদীৰ্ঘকাল নিষ্ঠা আৰু সততাৰে আৰক্ষী হিচাপে ৰাইজৰ সেৱাত ব্ৰতী হৈ অৱসৰ গ্ৰহণ কৰিছে শ্ৰীভূমি জিলাৰ ইউবি কনিষ্টবল সুকেশ মালাকাৰে। তবলা বাদনত পাৰ্গত মালাকাৰৰ প্ৰতিভা দেখি 1989 চনত সুধা কণ্ঠই তেওঁক আমন্ত্ৰণ জনাইছিল গুৱাহাটীলৈ। নমস্কাৰ, মোৰ নাম সুকেশ মালাকাৰ। মই শ্ৰীভূমি জিলাৰ বাসিন্দা। মোৰ সংগীত জীৱনৰ কথাটো মই তুলি ধৰিছোঁ। মই 83 কৰিমগঞ্জ ডিষ্ট্ৰিক্ট হ'ল। তাৰ ডিষ্ট্ৰিক্টৰ পিছত মই আহিছিলোঁ কৰিমগঞ্জ ডিষ্ট্ৰিক্টত। তাৰপিছতে 87ত মোৰ পুলিচত চাকৰি হয়। 87ত মই পুলিচত চাকৰি কৰি মই আসাম পুলিচ নাট্য সংস্থা সংগীতৰ এই দুৰ্গা পূজাৰ টাইমত যাত্ৰা হয়, নাটক হয়, এইবিলাকত মই কাম কৰিলোঁ। তাৰপিছতে 1992 মই অনেক গৰ্বিত হ'ল যে সুধাকণ্ঠ মাননীয় শ্ৰী ভূপেন হাজৰিকা আমাৰ কৰিমগঞ্জত আহিছিলে। তাৰপিছত 92ত তাৰ লগত মোৰ ডিউটি আছিলে। তাৰপিছতে তাৰ ৰিহাৰ্চেল কৰিছিলে চাৰ্কেট হাউচত। ৰিহাৰ্চেলখিনি শুনি পাওঁ মই। তাৰপিছতে মই ক'লোঁ, ছাৰ মই অকণমান বজাই দিম আপোনাৰ লগত। ক'লে যে পাৰিবেনে? মই পাৰিম। তাৰপিছতে মই বাজাইছিলোঁ তাৰ লগত। সংগীত লাইনত বাজাইছিলোঁ, নালটো বাজাইছিলোঁ, তবলা বাজাইছিলোঁ। তাৰপিছত ৰাতি প্ৰগ্ৰামত মোক লৈ গ'ল। প্ৰগ্ৰাম কৰিলোঁ মই। তেতিয়া ক'লে যে তুমি পুলিচত চাকৰি কৰা, মোৰ লগত বল, এইটো দিয়া। মই নকৰোঁ যে এতিয়া মই পুলিচতেই ভাল পাওঁ, পুলিচত থাকিম আৰু সংগীত লাইনত থাকিম। তাৰপিছতে সি এখন চাৰ্টিফিকেট মোক দিছিলে। এই চাৰ্টিফিকেটখন মোৰ ওচৰত আছে। মোৰ জীৱন ধন্য হ'ল। এই চাৰ্টিফিকেটখন মোৰ ওচৰত আছে যে তুমি সংগীতত আগবাঢ়ি যা, যেতিয়া মোৰ লগত দেখা কৰিবা তুমি যাব পাৰিবা। এই বুলি মই আছোঁ। আৰু মই অৱসৰপ্ৰাপ্ত হ'লোঁ 2025ত। মই অৱসৰপ্ৰাপ্ত হৈছোঁ, কিন্তু মই ভাবিছোঁ যে ভূপেন হাজৰিকাৰ কথাখিনি মোৰ মনত ৰাখি মই সংগীত লাইন চলাই যাম আৰু এটা স্কুল খুলিম। এইটো মনে মনে ভাবিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব যে আমি এই স্কুলখিনি খুলিব পাৰোঁ। সংগীত বিদ্যালয়ত সৰু ছোৱালী বাচ্চা এইবিলাকক মই শিকাব পাৰোঁ যে সংগীত লাইনটো খুব ভাল। সমাজত থাকি এইবিলাক কৰিব পাৰা। মইতো আৰু ৰেডিঅ' ষ্টেচনত গান গাইলোঁ, তেতিয়াও মোৰ চাৰ্টিফিকেট আছে। মই নাম গাই থাকোঁ, এতিয়াও মোৰ নামত যাওঁ। মই নাম চলাই থাকি আসাম পুলিচত থাকি যি আমি এই সংগীত চলাই গৈছোঁ, মই চাকৰিটো বজাই ৰাখিছোঁ আৰু সংগীতটো চলাই গৈছোঁ। তবলা বাদনত পাৰ্গত মালাকাৰৰ প্ৰতিভা দেখি 1989 চনত সুধা কণ্ঠই তেওঁক আমন্ত্ৰণ জনাইছিল গুৱাহাটীলৈ আহি তেখেতৰ সৈতে বাদ্য সংগত কৰিবলৈ। মালাকাৰৰ প্ৰতিভাত মুগ্ধ হৈ ডক্টৰ ভূপেন হাজৰিকাই লিখি দিছিল এক শুভেচ্ছা পত্ৰ। কিন্তু তেতিয়া সেই লোভনীয় প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি মালাকাৰে নিয়োজিত হৈ ৰৈছিল আৰক্ষীৰ চাকৰিতে। আৰক্ষীৰ চাকৰিৰ দায়িত্বতে নিজকে সমৰ্পণ কৰি ৰাখিছিল তেওঁ। সম্প্ৰতি চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা সুকেশ মালাকাৰে এতিয়াও সযতনে ৰাখিছে সুধা কণ্ঠৰ স্মৃতি ভৰা সেই অমূল্য শুভেচ্ছা বাৰ্তা। কৰ্মৰ মাজে মাজে তবলা বাদনৰ চৰ্চা কৰি অহা মালাকাৰৰ এতিয়া ইচ্ছা এখন বিদ্যালয় খুলি নতুন প্ৰজন্মক তবলা বাদনৰ প্ৰশিক্ষণ দিয়াৰ। কেৱল তবলা বাদনেই নহয়, সকলো চামৰাৰ বাদ্যযন্ত্ৰ বজাব পৰা দক্ষতা আছে মালাকাৰৰ। শ্ৰীভূমিৰ পৰা শুভাংকৰ মালাকাৰৰ ৰিপৰ্ট, এনি ভাৰত 24।